মোবাইলত হাত নিদিব মহিলা যাত্ৰীৰ সৈতে উবেৰ চালকৰ সংঘাত দুই যুৱতীৰে উবেৰ চালকৰ টনা আজোৰা ফেচবুকত উপলব্ধ ভিডিঅ'ক লৈ তুমুল চৰ্চা গুৱাহাটী মহানগৰীৰ হাতীগাঁৱৰ কোনো এক অঞ্চলত এখন উবেৰ টেক্সিৰ ভিতৰত চালকজনে মোবাইলত ৰেকৰ্ড কৰা এক ভিডিঅ' দুই যুৱতী যাত্ৰীৰ পৰিচয় অজ্ঞাত আপোনাৰ লগত ট্ৰিপ কেনচেল হৈছে বেয়া চাবি দিয়ক দে বাইদেউ চাবি দিয়ক গাড়ী চাবিৰে গাড়ীৰ লগত ফালতুমি নকৰিব কৈছো না আগতে ভিডিঅ'টোৰ কথা বতৰাৰ পৰা বহু কথা স্পষ্ট যাত্ৰীৰ বাবে উবেৰ চালকজনে বহু সময় অপেক্ষা কৰিছিল যুৱতী যাত্ৰীদ্বয়ক ট্ৰিপ কেনচেল হোৱা বুলি জনাইছিল চালকে আপোনাৰ লগত ট্ৰিপ কেনচেল হৈছে বেয়া কিন্তু যুৱতী যাত্ৰী দুগৰাকীয়ে চালকক কটু কথা শুনাইছিল মোবাইলত হাত নিদিব যুৱতী যাত্ৰীদ্বয়ে চালকজনৰ চোলাত ধৰি টানিছিল শেষত উবেৰ টেক্সিখনৰ চাবি কাঢ়ি আঁতৰি গৈছিল যুৱতীদ্বয় চাবি দিয়ক দে বাইদেউ চাবি দিয়ক গাড়ী চাবিৰে গাড়ীৰ লগত ফালতুমি নকৰিব কৈছো না আগতে শেষত শুনক দুই যুৱতী গ্ৰাহকৰে সংঘাতত লিপ্ত হৈ তৰ্কাতৰ্কি সংঘাতৰ ভিডিঅ' সংগ্ৰহ কৰি ৰখা এইজন চালকৰ ভাষ্য তেওঁৰ মতে দুই যুৱতীয়ে তেওঁক বাৰুকৈ অপদস্থ কৰিছিল এটা বুকিং লাগিল মই লোকেশ্যনত গ'লোঁ তাতে যোৱাৰ পিছত কাষ্টমাৰক ফোন কৰিলোঁ ক'লে হেৰি আমিতো তলত নামি আহিছোঁ আপুনি ৰাস্তাত নাই দেখোন মই আপোনাৰ লোকেশ্যনতে আছোঁ আপুনি কোনখিনিত আছে মই কৈছোঁ মই সম্বন্ধ পথত আছোঁ সম্বন্ধ পথ নহয় আপুনি চন্দন নগৰত আহক মই চন্দন নগৰৰ কোনখিনিত দুৰ্গা মন্দিৰৰ ওচৰত দুৰ্গা মন্দিৰৰ ওচৰত যাই পালোঁ তাতে নাই ট্ৰিপটো কেনচেল কৰিলোঁ তাৰপিছত নেক্সট ট্ৰিপৰ কাৰণে বুকিং পালোঁ আৰু এটা চন্দন নগৰ কিবা এটা ফ্লেটৰ নাম আছিল নামটো পাহৰিছোঁ মই যাই ফ্লেটটোত সোমালোঁ সোমাই গাড়ীটো ঘূৰালোঁ তাতে ঘূৰাই সিহঁতে সুধিল 688 মই কৈছোঁ হয় আহি বহিল গাড়ীত বহি কিনে এইমাত্ৰ এটা ট্ৰিপ কেনচেল কৰিছে মই কৈছোঁ সম্বন্ধই পথত আছিল তো মই ট্ৰিপটো কেনচেল কৰি দিলোঁ এই যে পইচাটো যে সোমালে যে 40 টকাটো যে মোৰ যে গ'ল যে সেই পইচাটো এতিয়া কোনে দিব যদি মই গম পালোঁ হয় কেনচেল কৰা ট্ৰিপটো যে যাই আছে মইতো এনেও নাজালোঁ হয় তাতে বাইদেউ সেইটোতো কথা নহয় এইটো কাৰণ সেইটো আপোনাৰ লগত বেলেগ বুকিং আছিল এইটো বেলেগ বুকিং হয় মানে দুটা মোবাইলেদি বুকিং কৰি বাইক ভনীয়াকৈ বুকিং কৰি তাৰপিছত কৈছে এই পইচাটো কি হ'ব বাইদেউ আপোনালোকে যাব না নাযায় তাৰপিছত অভদ্ৰকৈ পইচাৰ কথা আৰু তুমি এনেকৈ গাড়ী বাহিৰত ওলাই দিছা তো মই নেক্সটটো ট্ৰিপো কেনচেল কৰিব লগা বাধ্য মানে এনেকৈ গালি পাৰি আছে মই সেই মানুহক গাড়ীত নিনো আৰু তাৰমানে মই তাৰপিছত ট্ৰিপটো কেনচেল কৰি বাইদেউ আপোনালোকে নামিব লাগে এতিয়া মই ট্ৰিপটো কেনচেল কৰি দিলোঁ আৰু এতিয়া মই ভিডিঅ' কৰিম ভিডিঅ'টো অন কৰি কিনে তাৰপিছত কৈছোঁ বাইদেউ আপোনালোকে এতিয়া নামি দিয়ক তাৰপিছত আপোনালোকে ভিডিঅ'টো দেখাই পাইছে একজনে কালাৰত ধৰি টানি দিছে আৰু এইফালৰ পৰা চিকিউৰিটি এটাই চাবিপাত ওলাই কিনে মাইকী মহিলাগৰাকীৰ গাত দলি মাৰি দিছে আৰু মোৰ মুখেদি এটা বেয়া ভাষা ওলাইছে মই কিন্তু মাইকীগৰাকীক গালিটো পাৰা নাই মই চিকিউৰিটিটো গালিটো পাৰিছোঁ এই ঘটনা সন্দৰ্ভত DY365ৰ বাতৰিত আপত্তি দৰ্শাই উবেৰ চালক সন্থাই স্পষ্ট কৰিছে ঘটনাটো প্ৰকৃততে কি আৰু দ্বিতীয়তে আজিৰ দিনত যিটো আমাৰ পৰিস্থিতি হ'ল যিটো ঘটনা এটা ঘটিল সেই ঘটনাটোৰ সম্পৰ্কত আমি মহিলা দুগৰাকী কৰা চালকৰ ওপৰত অত্যাচাৰ সম্পৰ্কত আমি অল আছাম কেব অপাৰেটৰ ইউনিয়নৰ ফালৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আমাৰ চালক যিখিনি আছে আমাৰ গোটেই চালকসমূহো আমাৰ সমাজৰে এটা অংশ এইটোৱে অনুৰোধ কৰিব বিচাৰিছোঁ বৰ্তমান যিখন সমাজ আমি যিসকল শিক্ষিত নিবনুৱা কাম বন নাপায় গাড়ী এখন লৈ চলাৰ কাৰণে আমি চেষ্টা কৰিছিলোঁ আমাক যদি গাড়ীত উঠা মানুহ তেখেতসকল সকলোৱে শিক্ষিত মানুহে উঠে মেক্সিমাম তেখেতসকলে যদি এনেধৰণে ব্যৱহাৰ কৰে আচলতে আমি কিন্তু আমাৰ একদম মানে উপায় নোহোৱা হৈ যাব অৱশ্যে এই বাতৰি যুগুত কৰা সময়ত যুৱতী যাত্ৰী দুগৰাকীৰ পৰিচয় উদ্ধাৰ কৰি তেওঁলোকৰ সৈতে যোগাযোগৰ চেষ্টা কৰা হৈছিল যদিও এই পৰ্যন্ত সাক্ষাৎ লাভ সম্ভৱ হোৱা নাই ব্যুৰো ৰিপৰ্ট DY365 চাবি দিয়ক দে বাইদেউ